হয়, আজি মৌমিতাৰ শৰীৰে কথা কয়। কোনো কবিতাৰ শিৰোনাম হৈ, কোনো বাতৰিৰ হেডলাইন হৈ, পোষ্টমৰ্টেম ৰিপৰ্টখন অমিতা আম ABCD পঢ়ি তেওঁৰো পাৰ হৈছিল শৈশৱ। নিজৰ ভৰিত নিজে থিয় দিবলৈ কৰা অতদিনৰ প্ৰচেষ্টা এটা ৰাতিতে ইমান নিৰ্মমভাৱে উটি গ'ল। জোনাকৰ পোহৰ নাইবা বেলি উদয় অস্তৰা কাহানিও নেদেখা দিশে গুচি গ'ল। প্ৰাণৰ মায়া কিম্বা মমতা, চিৎকাৰ অট্টহাস্য, অজগৰে গিলাদি গিলিলে সুন্দৰ জীৱন্ত। এনেকে বুজি নোপোৱা নৰসাধকক চৰুত তেল গৰম কৰি মছমছীয়া নিমকি, কটা নিমকি যে আছে, ঠিক তেনেকুৱা নিমকি বনাই পেলাবৰ হ'ল। গুলিৰে থকা সৰকা নোহোৱালৈকে শৰীৰটোত নাইবা ফাঁচি কাঠত ওলমাই চকুৰে তেজ নোলোৱালৈকে শাস্তি দিবৰ হৈ গ'ল। সঁচাই চহৰৰ কোলাহলৰ মাজত ঠিকনা হেৰুৱা নিৰ্জনতাতকৈ কেতিয়াবা গাঁৱৰ কোলাহলেই ভাল। অন্ততঃ চকু ফাটি তেজৰ চেকুৰাৰ নদীখন নবয় তাত। ভাহি নাহে আৰ্তনাদৰ ভয়ানক চিঞৰ। মাজে মাজে দেখোঁ কুকুৰে পানীত ডুবা হৰিণা বচায়, বাঘে হৰিণা পোৱালিক ডাঙৰ দীঘল কৰে, আৰু আমাৰ মানুহৰ শাৰীত নপৰাবোৰে নাৰীয়ে যদি নাৰীক নকৰে সহায়, এনেকৈয়ে মৌমিতাকো দিবনে গিবিদায়? দুদিনৰ প্ৰতিবাদে দেশ নকঁপায়। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। জাষ্টিছ ফৰ মৌমিতা। একাজলি অশ্ৰু অঞ্জলি আপোনাৰ বাবে, আত্মাৰ সদগতিৰ কামনাৰে।